Hello everyone, এতিয়া মই আছোঁ এখন ৰেষ্টুৰেণ্টত তন্দুৰী হাট যোৰহাটত। তো ইয়াত কি হৈ আছে, কেমেৰা এংগলটো বাৰে বাৰে চেঞ্জ হৈ গৈছে। আৰু যেনেকৈ কৈছিলোঁ ডেইলি ব্লগৰ, এইটো এটা ব্লগ হয়। মই যোৰহাট আহিছিলোঁ, ইয়াত একো ইনফৰ্মেশ্যন ইমান নাপাব, ফুডখিনি মই দেখাব পাৰিম। ইয়াত কেনেকুৱা ধৰণৰ ফুড পায়। মইতো ৰেষ্টুৰেণ্টখন কেনেকৈ বিচাৰিলোঁ এইটো এটা কথা। ৰেষ্টুৰেণ্টখন মই বিচাৰিলোঁ, প্ৰথমতে আহিলোঁ খোজকাঢ়ি ISBT পৰা নিখিল আছে আমাক ISBT থৈ গ'হি। তাৰপৰা মনত পৰিলোঁ আমিতো খোৱাই নাই খানাটো খাবলৈ আমি আহিলোঁ ইয়াত। এইটো ফেনৰ নইজ আহিব পাৰে দেই। তাৰপিছত সেইদিনাখন লাষ্ট ভিডিঅ'টো নইজ আহিছে, চাওঁ যিমান সোনকালে পাৰোঁ অডিঅ' ডিভাইচেছৰ ব্যৱস্থা এটা কৰিম। তাৰপিছত কি হ'ল, আমি এইপিনে খোজকাঢ়ি ISBT পৰা বৰুৱা চাৰিআলি পালোঁ। নাজানো কিমান কিলোমিটাৰ খোজকাঢ়িলোঁ, নে 500 মিটাৰে খোজকাঢ়িলোঁ। আপোনালোকে ক'ব যোন যোৰহাটৰ হয় যে ISBT পৰা বৰুৱা চাৰিআলি কিমান দিন। তাৰপৰা ইয়াত আহি পেলাই আমি কিছুমান ৰেষ্টুৰেণ্ট চালোঁ, এইফালে চব মেক্সিমাম বন্ধই আছে, কিছুমান ওপৰত আছে, তলত আছে। তো মোৰ মূৰত এটা আইডিয়া আহিলে যে জমেট'টো ডাউনলোড কৰোঁ আৰু নিয়াৰ বাই ৰেষ্টুৰেণ্ট বিচাৰোঁ। তো আপোনালোকে তেনেকৈ কৰিব, যদি ক'ৰবাত যায় তাত যিটো পপুলাৰ ফুড এপ আছে সেইটো ডাউনলোড কৰিব, নিয়াৰ বাই চাব, নিজে গৈ ভিজিট কৰি খাব। আৰু তাতো আপুনি ৰেটিং পাই যাব। যিবোৰ ৰেটিং 4ৰ ওপৰত আছে সেইবোৰ ভাল হোৱা চান্সেছ আছে, কিন্তু তাতো ডিপেণ্ড কৰে যে মানুহে কেনেকুৱা খানা খায়, কি কৰে সেইটো বস্তু। যদি নতুন চিটিত যায়, যোৰহাটত মোৰ ইমান আইডিয়া নাই, আৰু এইপিনে বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে, মেবি কপিৰাইটত আহি যাব পাৰে। যদি আহি যায় চাই লওঁ আৰু দেখা যাব। তো আহিলোঁ, আহি পেলাই তাৰপিছত এইখন যিখন আছে, তো ওচৰত এখন চালোঁ বাঁহ গাজ বুলি বিচাৰি আছোঁ। ওচৰ পাজৰে দেখিছোঁ উল্টা ফালেহে গৈ আছোঁ গুগল মেপত। ঘূৰি আহোঁতে এখন পাই গ'লোঁ তন্দুৰী হাট, লিখা আছে বাহিৰত আছামিজ থালি NE কিটচেন বুলি, নৰ্থ ইষ্ট কিটচেন। তাৰমানে নৰ্থ ইষ্ট কিটচেনখনো বিচাৰি নাপালোঁ, এখন তন্দুৰী হাটখন পালোঁ। তাত আছামিজ খানা আছে, দেখাই দিছোঁ আৰু। ফাৰ্ষ্ট ভিউ কৰি পেলাই এইখন হ'ল মেনু, এইবোৰ বস্তু আছে ইয়াত। আমি ডাক উইথ চেচিমি চিড কি আৰু তিলৰ সৈতে হাঁহৰ মাংস, আৰু এইপিনে ভেজ থালি দিছোঁ 2টা, আৰু এইপিনে এটা আছে ভুনা গোষ্ট। ঠিক আছে, আৰু যদি কিবা ভাল লাগে, আমি মোৰ ডাইট ডেইলি ডিম খাওঁ কেইবাটাও, মিনিমাম 5টাটো খাওঁৱেই। তো 5টা ডিম যদি লওঁ ইয়াৰ পৰা, তো সিহঁতে কি কৈছে, এগটো কৈছে টু অৰ্ডাৰ, 2টাৰ লগত 2টাৰ দাম 50 টকা, বহুত এক্সপেঞ্চিভ হয় আমাৰ কাৰণে। 5টা 250 টকা, আৰু বিজেও 5টা খাব, তো 500 ৰুপিজ যদি একে খাওঁ কেনেকৈ হ'ব? আমিতো নোৱাৰিম, আমাৰতো আছে। তেতিয়ালৈকে মই আপোনাক ৰেষ্টুৰেণ্টখনৰ অলপ ভিউ দেখাই দিওঁ। আৰু এখন আছে, আৰু ইয়াৰ মই এটা চাওক ৰেটিং পাইছোঁ 3.9, 29টা মানুহে ৰিভিউ কৰিছে তন্দুৰী হাট। এখন আপুনি যোৰহাটৰ যদি হয় অৰ্ডাৰ কৰি চাব। আৰু এম্বিয়েণ্টটো খুব ধুনীয়া, বেছি টেবলছ নাই, তথাপিও আৰু যিমান হ'ব লাগে সিমান আছে। এইফালে ৰেষ্টৰুম আছে। তো এইটো আহিলে মোৰ থালি, আছামিজ থালি। এইটো ভেন্দি, এইটো কিবা চব্জি এটা আছে, এইটো কাবুলি চানা, পাপৰ এখন দিছে। এইটো মোৰ 100 ৰুপিজ লৈছে। এইটো চেৱৈ দিছে, চানাখনটো নালাগে। এইটো দিছে ফুলকবি চব্জি, এইটো দিছে মাটি দালি হয় এইখিনি, এইটো লাই শাক নেকি এইটো, আৰু এইটো দাল। ঠিকে আছে, 100 টকা। 100 টকা কৈছে ন? 100 টকা কৈছে। কিমান দাম? ভেজ থালি 80 ৰুপিজ। 80 ৰুপিজত ঠিকে আছে। তো কি হ'ল, পোহৰটো ইয়াত পোহৰ নামত পোহৰ নাই, ঠিক আছে। অলপ চব্জিটো খাই যাম, ঠিকে আছে, ঠাণ্ডা আছে। বন্ধাকবি ভেন্দিটো খাইছোঁ।
কি হয় কাবলি লাও হ'ব লাও চৰতে লাও বস্তু ঠিক আছে খাওঁতে একেলগে এইটো মাটি দালি সিজিছে আঠা আঠা লাগিছে দালি ভালেই আছে ফ্লেভাৰ কিবা ফ্লেভাৰ এটা আছে জলকীয়া দি আছে এইটো হৈছে মটন ৰগন জুচ এইটো ডাক উইথ চিচমি চিড এইটো মাটিমাহৰ চব্জি এইটো মটন ৰগন জুচ আছে বুজি লৈ লোৱা নেকি এইটো ঠাণ্ডা ঠাণ্ডা লাগিছে মটনটো সিজিছে ভাল হৈছে গাখীৰ ওলোৱা নাই ভালে আছে ৰগন জুচটো চাগে 350 মান লৈছে ভাতৰ থালিটো 80 আৰু ডাক তিলৰ লগত মানে চিচমি চিডছ কলা কলা লাগিছে গৰম আছে ভাল আছে কি কৰিব মটৰ লগত মিক্স ভাত দেখিলে আমি ইমানে লওঁ ভাত বেছি নলওঁ প্ৰটিনটো বেছি প্ৰটিন বুঝে রোগন জুস লৈ লো নহয় নহয় এইটো ৰগন জুচ নহয় দেই ভুনা মাটি ডাঠ হয় হাঁহটো ৰেডমিট হয় কিমান ভাল সেইটো কাৰণে মই নাজানো খাই কিনে ভাল লাগে খাই কিবা হ'লে দৈ দিম ন দৈ দিম কিবা হ'লে দৈ বানত গ'লে ইমানটো খোজকাঢ়ি আহিছোঁ চব্জি আপুনি কিন্তু পূৰা খাব চব্জি এনেকুৱা ল'ব বা খাবলৈ কিছুমানে ভাল পায় কিছুমানে বেয়া পায় টেষ্ট নহ'ব পাৰে কিন্তু খাই দিওঁ চব্জি লাগিব খাওঁ চব্জি নহয় শাক জলকীয়া দিছে সিহঁতি জলকীয়া নিদিলে ভাল বনাই বনাই খাব বইল কৰি খাব পানী তিয়াই খাব ভাত খাওঁতে পানী খাব নালাগে বুলি কয় খাওঁ পৰিছে মানে বেয়া পৰিছে চব্জিতে দিছে জ্বলা পাব চাহ পাপৰ বেছি নাখাব পাপৰ ভাল গম নাপালোঁ কি দালি ইউজ কৰিছে মটন পূৰা খাব ৰেড মিট চিকেন ব্ৰেষ্ট খাব বইল কৰি খাব ইমান মছলা থকা ভাল নহয় মই খাই দিছোঁ খালি প্ৰটিন লাগে এতিয়া বোলে গৰম যদি ভাবিছে ঠাণ্ডা দিনত পূৰা খাওক এবাৰ নোৱাৰিলে বাৰ ভাত কৰি খাওঁ মই খোৱাত কনচেনট্ৰেট কৰোঁ থেংক ইউ বাকী খাই পেলাই কথা তো খানা মই খাই ল'লোঁ হাতটো মই ধুবলৈ আহিছোঁ এতিয়া খানা একদম বঢ়িয়া হৈছে
বিশেষকৈ হাঁহ মাংস আৰু তিলৰ যিটো কম্বিনেশ্যন আছে সেইটো বঢ়িয়া আছে। আহিব ইয়াত ট্ৰাই কৰিব। আমাৰ ৰেষ্টুৰেণ্টখন দেখুৱাই দিম কোনটো ক'ত আছে। এইটোতো পেইড প্ৰমোশ্যন নহয়, মই আহিলোঁ ইয়াত খাবলৈ, ভাল লাগিলে। ষ্টৰিটোতো মই আপোনাক ক'লোৱেই কেনেকৈ মই ইয়াত আহিলোঁ আৰু কোনকেইটা আইটেম মোৰ ভাল লাগিলে আৰু কোনকেইটা মই কৈছিলোঁ। ৰেষ্টুৰেণ্টখন এইখন ৰেষ্টুৰেণ্টখন এইফালে ISBT আছে। আৰু আজি হয় মানডে হয় আজি, আৰু আজি হয় মানডে 18th of November। দেখিছোঁ নে ইয়াতো কাম কৰি আছোঁ। এয়া আমি গৈ আছোঁ আৰু এইটোৱে জাৰ্ণি শেষ হৈ গ'ল। ব্লগটো ইয়াতে শেষ কৰিছোঁ।